প্ৰথমতে স্বাগতম জনাইছো আপোনাক আমাৰ চেনেলৰ এইটো ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মেট্ৰিক পাছ কৰাৰ শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছো যে মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীসকলে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত দৰ্পণ পৰ্টেলৰ যোগেদি কেনেদৰে নামভৰ্তি কৰিব পাৰিব অথবা নামভৰ্তিৰ বাবে কেনেধৰণে আবেদন কৰিব লাগিব। এতিয়া দৰ্পণ পৰ্টেলৰ যোগেদি নামভৰ্তি কৰিবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব প্ৰথমে সেইকেইটা জানি লওঁ আহক। এডমিশ্যনত অনলাইন এপ্লাই কৰিবলৈ হ'লে এটা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ প্ৰয়োজন হ'ব আৰু ডকুমেণ্টছৰ ফালৰ পৰা যিখন অনলাইনৰ মেট্ৰিক পাছৰ মাৰ্কশ্বিটখন সেই মাৰ্কশ্বিটখন প্ৰয়োজন হ'ব আৰু এখন পাছপৰ্ট চাইজ ফটো প্ৰয়োজন হ'ব। মেইনলি এইখিনিয়ে প্ৰয়োজন হ'ব আৰু কি দৰকাৰ হ'ব আগৰ প্ৰচেছত আমি গম পাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আমাৰ চেনেলত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাৰত দৰ্পণ বুলি টাইপ কৰি চাৰ্চ কৰি দিব। তাৰপিছত তলতে দৰ্পণ ৱেবছাইটটোত খোল খাই যাব। তাৰপিছত তলতে থকা দৰ্পণ এডমিশ্যন পৰ্টেলটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত ইয়াতে লগইন কৰিব লাগিব। লগইন কৰিবলৈ হ'লে ক্লিক হেয়াৰ অপশ্যনটোত গৈ প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। অৰ্থাৎ এডমিশ্যন ফৰ্মখন পূৰাব লাগিব। ফৰ্মখনৰ প্ৰথমতে উল্লেখ আছে চিলেক্ট বৰ্ড। ইয়াতে বৰ্ডখন চিলেক্ট কৰি ল'ব। তাৰপিছত 2 নম্বৰতে আছে চিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়াৰ। ইয়াতে পাছ কৰাৰ বছৰটো দি দিব। তাৰপিছত 3 নম্বৰতে ক্লাছ 10ৰ এক্সাম নেমটো ইয়াতে দি দিব। তাৰপিছত 4 নম্বৰত আপোনালোকে ক্লাছ 10ৰ ৰোলটো দি দিব। তাৰপিছত 5 নম্বৰতে আছে মাৰ্কছ অবটেইনড। ইয়াতে ক্লাছ 10ত যিমানখিনি নম্বৰ পাইছে ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত 6 নম্বৰতে কৰিছে টোটেল মাৰ্কছ। ইয়াতে আপোনালোকৰ টোটেল মাৰ্কছটো কিমান আছিলে সেইটো ইয়াতে দি দিব। তাৰপিছত 7 নম্বৰতে আছে পাৰ্চেণ্টেজৰ কথা উল্লেখ আছে। ইয়াতে পাৰ্চেণ্টেজটো দি দিব উলিয়াই পিনি। যদি গ্ৰেড দিয়া হৈছে ছাইডৰ ঘৰৰ এই নম্বৰটোত আপোনালোকে গ্ৰেডটো বহাই দিব। তাৰপিছত 8 নম্বৰতে আছে ফুল নেমটো। ইয়াতে ফুল নেমটো দি দিব। তাৰপিছত 9 নম্বৰতে আছে ডেট অফ বাৰ্থটো। ইয়াতে ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত আছে মাদাৰ্ছ নেম। ইয়াতে মাকৰ নেমটো লিখি দিব। তাৰপিছত 11 নম্বৰতে আছে ফাদাৰ্ছ নেম, অৰ্থাৎ দেউতাকৰ নামটো টাইপ কৰি দিব। এইখিনিতে এটা সৰু অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পাইছে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। তাৰপিছত 12 নম্বৰতে আছে গাৰ্জেন নেম। ইয়াতে মাক বা দেউতাকৰ নামটো ইয়াতে দি দিব পাৰিব। তাৰপিছত 13 নম্বৰতে আছে ইমেইল আইডি। যদিহে ইমেইল আইডি বনোৱা হোৱা নাই ইমেইল আইডিটো বনাই পিনি ইয়াত দি দিলে ভাল হয়। তাৰপিছত 14 নম্বৰতে আছে 10th ডিজিট মোবাইল নাম্বাৰ। ইয়াতে মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত 15 নম্বৰতে আছে কনফাৰ্ম কৰিব লাগিব মোবাইল নাম্বাৰটো। লগতে মোবাইল নাম্বাৰটো এক্টিভ থাকিব লাগিব, অৰ্থাৎ SMS যাব পৰা হ'ব লাগিব। তাৰপিছত 16 নম্বৰতে আছে চিলেক্ট নেশ্যনেলিটি। ইয়াত নেশ্যনেলিটিটো ইণ্ডিয়ানেই থাকিব। তাৰ পৰা 17 নম্বৰতে চাওক। ইয়াতে এড্ৰেছ লাইন 1 আছে আৰু এড্ৰেছ লাইন 2 আছে। ইয়াতে এড্ৰেছটো দুইটা ঘৰতে পূৰাব লাগিব যিহেতু ষ্টাৰ মাৰ্ক আছে। তাৰ পৰা ষ্টেটটো দি দিব, ডিষ্ট্ৰিক্টটো দি দিব, পোষ্ট অফিচটো দি দিব, পিনক'ডটো ইয়াতে দি দিব। তাৰপিছত ভিলেজ বা টাউন বা ৱাৰ্ড এইটো দি দিব। তাৰপিছত 18 নম্বৰতে আছে চিলেক্ট ৰিলিজন। ইয়াতে ধৰ্মটো দি দিব। তাৰপিছত 19 নম্বৰতে আছে চিলেক্ট কাষ্ট। তাৰপিছত কাষ্টটো দি দিব ইয়াতে। তাৰ পৰা 20 নম্বৰতে আছে চিলেক্ট জেণ্ডাৰ। ইয়াতে ল'ৰা নে ছোৱালী দি দিব। তাৰপিছত 21 নম্বৰতে কৈছে বিশেষভাৱে সক্ষম ব্যক্তি হয় নেকি। যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰ পৰা 22 নম্বৰতে উল্লেখ আছে যদি ট্ৰি টাইপ কমিউনিটিৰ হয় তেতিয়াহ'লে য়েছ দিব, যদি নহয় ন' দিব। তাৰ পৰা 23 নম্বৰতে আছে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ মানুহ যদি হয় তেতিয়াহ'লে ইয়াতে য়েছ দি দিব, নহ'লে ন' দিব। তাৰ পৰা 24 নম্বৰতে কৈছে আপোনাৰ যদি নেশ্যনেল বা ষ্টেট লেভেলত স্পৰ্টছ, কালচাৰেল, NCC এইবিলাক যদি চাৰ্টিফিকেট আছে ইয়াতে আপুনি য়েছ কৰি দিব। তাৰ পৰা 25 নম্বৰত এখন ফটোগ্ৰাফ আৰু 10th মাৰ্কশ্বিটখন আপলোড কৰি দিব। 1 MB তলত হ'ব লাগিব। তাৰপিছত 26 নম্বৰতে আছে 4 ডিজিট লগ ইন পিন অফ ইয়'ৰ চইচ। ইয়াতে ভবামতে 4টা সংখ্যা দি দিব। তাৰপিছত 27তে আকৌ সেই সংখ্যাটোকে ৰিপিট কৰি দি দিব। তাৰপিছত তলৰ বক্সটোত টিকমাৰ্ক দি প্ৰচিড টু নেক্সট এই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে ফৰ্মখন দেখিবলৈ পাব। ইয়াতে আপোনালোকে চেক কৰি ল'ব যে কিবা ভুল হৈ আছে নেকি।
সকলোখিনি ঠিকে থকাৰ পিছত তাৰ পৰা নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট কৰাৰ পিছত অলপ সময় লোডিং ল'ব, তাৰপিছত অন্য এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। আৰু ইয়াৰ নেক্সট প্ৰচেছখিনি অন্য এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম।